খবৰ ৰাহুল কেনেকা মজা তো হেল্ল' গাইজ ৱেলকাম টু বেক মাই ইউটিউব চেনেল তো আজি আকৌ বহুত দিনৰ মূৰত ভিডিঅ' আপোনালোকৰ মাজলৈ দিম বুলি ভাবিছোঁ আৰু ভিডিঅ'টো চাই যাব শেষলৈকে আৰু আপোনালোকে যদি নতুনকৈ চাই আছে কোনোবাই মোৰ চেনেলটো তো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেচবুকত চাই আছে মোৰ পেজটো নতুন হয় জিন্তু মাইনা শইকীয়া বুলি আছে পেজটো ফ'ল' কৰি ল'ব তো আমি আজি ক'লৈ যাওঁ কি কৰোঁ সকলোখিনি দেখাম তো মোৰ লগত আছে আৰু ৰাহুল হ'ল কেমেৰামেন তো আপোনালোকে ভিডিঅ'টো চাই যাওক তো কি দেখা পাওঁ আপোনালোকক সকলোখিনি দেখাম যিমানখিনি পাৰোঁ তো ভিডিঅ'টো শেষলৈকে চাই যাব আমি ৰাহুল আৰু মই সৰুপথাৰলৈ আহি আছিলোঁ দেওপানীত তো ৰাহুলৰ ঘৰ হ'ল যোৰহাটত মোৰ চুঙাজানত আপোনালোকে সকলোৱে জানেই তো দুইটা আছিলোঁ আমি দেওপানীত তো এতিয়া আহি আছোঁ সৰুপথাৰলৈ বুলিয়ে তো সৰুপথাৰ চেৰাগুৰি পৰে হ'বলৈ ভালদৰে নাজানো বাৰু তো ধুনীয়া ঠাই এডোখৰ আছে লোকেশ্যনডাল লৈ যাম কৈ নিদিওঁ ক'ত যাম আপোনালোকে দেখালে গম পাব আৰু পৰিৱেশটো চাওকচোন ইমান মজা পৰিৱেশ তো আপোনালোকক লৈ গৈ আছোঁ ইমান ধুনীয়া ঠাই তো ইমান ধুনীয়া পৰিৱেশ চবফালে খেতি কৰি আছে দুইটা চাইডে তো এটা একদম গাঁৱৰ পৰিৱেশৰ নিচিনা একদম সুন্দৰ পৰিৱেশ তো আপোনালোকে চাই থওক হয় নেকি ৰাহুলক দেখাই নো হা কেনেকুৱা লাগিছে তো মানুহ বহুত আমি আহিছোঁ পিছবেলা এতিয়া 4:05 বাজিলে দাদা সেইকাৰণে টিকেট আপুনি কৰে নেকি হেল্ল' গাইজ ৱেলকাম টু বেক মাই ইউটিউব চেনেল তো বহুত দিনৰ মূৰত আকৌ ভিডিঅ'টো দিম বুলি ভাবিছোঁ তো এইখন আগতে দেখাইছিলোঁ আপোনালোকক ইয়াতে সৰুপথাৰ কলাক্ষেত্ৰ আপোনালোকক আগতে মই ভিডিঅ' বনাইছিলোঁ তো তেতিয়া ইমানবোৰ এভেইলেবল নাছিলে এইবিলাক বৰ্ডিং কিবা কিবি তো এতিয়া বহুতখিনি হৈ গ'ল তো মোৰ লগত আহিছে বোলে ৰাহুল হাই ক তো ৰাহুল হ'ল যোৰহাটৰ ভাবিলোঁ ইয়াক অকণমান দেখাবলৈ লৈ আনো বুলি তো আমি আছিলোঁ দেওপানীত ময়ো আহিছিলোঁ কালি দেওপানীলৈ ইও আহিছিলে ভাবিলোঁ আপোনাক অকণমান কিবা এটা দেখাওঁ ইয়াকো দেখাওঁ বুলি লৈ আহিলোঁ সেইটো কাৰণে ভাবিলোঁ অকণমান ভিডিঅ' এটা বনাই দিওঁ বহুত দিন ভিডিঅ' দিয়াই নাই সেইকাৰণে ভাবিলোঁ অকণমান আপোনাক কিবা এটা দেখাওঁ আৰু ভিডিঅ' এটা দিওঁ বুলি তো আপোনালোকে ভিডিঅ' চাব যদি চাই ভাল পায় প্লিজ লাইক কৰি ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ নতুনকৈ পেজ এটা খুলিলোঁ জিন্তু মাইনা শইকীয়া বুলি আছে আৰু পেজটো যদি আপোনালোকে ফ'ল' কৰা নাই পেজটো ফ'ল' কৰি ল'ব সকলোৱে আকৌ ফ'ল' কৰিলে নাই মোৰ পেজটো পালা নাই মোৰ ফেচবুক পেজটো নাই পোৱা আজি দিম দেই তো কিমান কি পাওঁ চাম দেখাই থাকোঁ আপোনালোকক হাইৰোড এইফালে মেইন ৰোডটো এইফালে আছে এইফালে বৰ্ডিং কৰি আছে এইফালে গ'ল পূৰা আজি মানুহ বহুত আছে তো ইয়াতে এণ্ট্ৰি হ'বলৈ মানে সোমাবৰ কাৰণে পইচা দিব নালাগে যদি বৰ্ডিং কৰে আপোনালোকে তেতিয়া অনলি 20 টকা এটা লাগিব তো আমি এতিয়া বৰ্ডিং কৰিম নেকি এজনত 20 টকা ৰাইট তো এইফালে হাইৱেটো ছাইডতে আছে তো আপোনালোকে চাই থাকক তো আগতকৈ বহুত ধুনীয়া হ'ল আমি প্ৰথম যেতিয়া মই ইয়াত আহি ভিডিঅ' বনাইছিলোঁ মামা অহা কেইদিনমানৰ পিছতে তো ইমানখিনি ভাল মানে ইমান পৰিৱেশটো ইমান ধুনীয়া নাছিলে তো এতিয়া পৰিৱেশটো অলপ ধুনীয়া হ'ল বোলে গছ গছনি অলপ ৰুইছে চাগে নে কি নাই গছ গছনি তো ছাইডত এইবিলাক ঘৰ চৰবিলাক বনাই দিলে আৰু বৰ্ডিং চৰ্ডিংবিলাক আনিলে তো পুখুৰীটো অকণমান ভাল হ'ল পানী চানিবোৰ অলপ এইফালে অলপ ডেক'ৰেশ্যন কৰি দিলে পুখুৰীটো চাইডে চাইডে
তো এতিয়া বৰ্ডিঙৰ এভেইলেবল। তো আই লাভ ট্ৰেভেলেণ্ড টু চৰি আই লাভ সৰুপথাৰটো আগতে আছিলে, বিকাশদাৰ নামটোৱে আহিছিলে আই লাভ ট্ৰেভেলেণ্ড ফুডটো। তো সেইফালে আজিকালি কেণ্টিঙৰ চিষ্টেমো আছে, কিবা কিবি পায় খাবৰ কাৰণে ইয়াতে। তো আপোনালোকে আহিব পাৰে সৰুপথাৰ যদি আশে পাশে কোনোবা আছে। তো টাইমটো কটাবৰ কাৰণে ধুনীয়া জেগা বুলি ক'লেও বেয়া নহয়। আবেলি আহিব পাৰে আপোনালোকে ফেমিলিৰ সৈতে ধুনীয়াকৈ বিন্দাছ টাইমটো কটাই আৰু গুচি যাওক, হয় নাই? বহুত বকি দিছে নি? হা ঢেৰ বকি দিছে নি বাৰু? তো দেখাইছোঁ, নাজানো কি কি পাইছোঁ দেখাব। সেইফালে দেখিবলৈ পাইছে নহয়। আগতে মই সেইডোখৰতে বেছি ভিডিঅ' দিলোঁ, গম পোৱা নাই? বাৰ লগত আহিছিলোঁ। তো আপোনালোকক আৰু দেখাম, সৰু ল'ৰা খেলিব পৰা বস্তু দেখাই থাকিম আৰু। তো সৰু ল'ৰা ছোৱালীয়ে খেলিব পৰা কিবা কিবি আছে, আপোনালোকে সেইবোৰ দেখাম। উঠিবা নেকি ৰাহুল? হা তুমি সৰু ন? হা ডাঙৰ নেকি? ডাঙৰ? ঠিক আছে। বটিং কৰি আছে। ৰাহুল কেনেকা? মজা। তো ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ আপোনালোকে দেখিছে। এইফালে ৰাহুলক লৈ আহিলোঁ, তো লগত বাইদেউ দুজনী। গৰম বহুত বেয়া না? গৰমত খোৱাই থকাটো চিন্তা নহয় দেই। ৰবা মাতটো বেছি দিয়ে নে বাজে? গৰম বেছি ন? ৰাহুল ঠাণ্ডা ফালে নিয়া। ৰখি লওঁ অকণমান। ইমান মৰি বিষাইছে মোৰ। ৰাহুল ঘূৰা। মই এটা ভৰি ঘূৰাইছিলোঁ যে, এটা ভৰি ঘূৰাইছিলে যে। তই ৰাহুল চাবা, ৰাহুল অলপ ঘূৰাই দিয়া। চোজা নহয় বে এনেকৈ খুৱাই থকাত। মই হ'লো হেৰি চুঙা জানো, ই হ'ল যোৰহাটত। আছিলোঁ দুয়োটাই দেওপানীত পাই আহিলে অকণমান একদম খাব। এই ৰাহুল ইফালে খোৱা ভুল কৰিলা নেকি? এই চাইডে লৈ যোৱা তেতিয়া। ইমান গৰম, পানী গৰম বে। কিমান আৰু ঘৰটোতে সোমাই চিন্তা কৰি থাকিব, টেনশ্যন লৈ থাকিব। আহক এপাক ওলাই, সৰুপথাৰতে আছে আপোনালোকৰ ওচৰতে। তো যদি আপোনালোকে সৰুপথাৰ ওচৰ হয় তেতিয়াহ'লে আহি যাওক আৰু মনটো অকণ ভাল লগাই যাওক, আৰু পৰিৱেশো ধুনীয়া। তো এপাক আহিব পাৰে আপোনালোকে।
পৰিৱেশটো খুবেই বহুত ধুনীয়া। তো আপোনালোকে আহিব এপাক, তো এপাক আহি যাব, তো বহুতেই ভাল লাগিব, মনটো ফ্ৰেছ হৈ যাব। তো ইয়াতে লিখা আছে আই লাভ সৰুপথাৰ। তো ধুনীয়া পৰিৱেশ, তো আপোনালোকে সকলোৱে আহিব এপাক। তো আহিলোঁ মডিফাইং কৰি, এতিয়া যাম আমি সৰুপথাৰ ফালে, সিয়ে মই। তো ভালেই লাগিলে, খালি গৰম বহুত বেছি, সেইটো কাৰণে ইমান এটা মানে এনজয় নহ'ল আৰু। কি হয় তো আকৌ এবাৰ দেখাই দিছোঁ আপোনালোকক 360 ভিউ এটা। তো মানুহ যথেষ্ট হৈছে। তো এতিয়া আমি যাম আকৌ সৰুপথাৰ কলেজ ফালে। তো ভিডিঅ'টো চাই যাওক, কিমান দীঘল হয় নাজানো, ৰাহুলে ভিডিঅ' কৰিব ন। হা, তো এতিয়া ওলাইছোঁ আমি ইয়াৰ পৰা। তো আকৌ যাওঁ, কিনি যাওঁ, কি কৰোঁ আপোনালোকে চাই থাকক। তো ভিডিঅ'টো অকণমান দীঘল হ'লেও আপোনালোকে চাই যাব, হয় নহয়? সমান হৈ যাব, হৈ যাব। চাই পাব নি? কলেজ হৈ পেলাই আহিছোঁ, এতিয়া সৰুপথাৰ পাই গৈছোঁ। চাই থাকক আপোনালোকে ভিডিঅ'টো। এখন হ'ল অভাৰ ব্ৰিজ, তো আমি এতিয়া ল'ম ৰাইট চাইড। তো আহি সময় আমি লাহৰি জমনি, এইফালে দিছে শংকৰদেৱক লালি খুব খাব দিছে, এইফালে দেখি নাপায়। এইজন কোন হয়? এইফালে দিছে শ্বহীদ কুশল কোঁৱৰ দিছে, এইফালে এইটো কি হয় আপোনাৰ হেৰি ধচা। এইফালে দিছে, চাই লওক আপোনালোকে, চবকে দি দিছে খাবলৈ। কোন? অঁ, সেইকাৰণে ভাত দি দিলে, হয় নাই? অঁ, এই মালটা কিনিলে আকৌ, পাহৰিছিলে ঘৰলৈ। ৰাহুলে মালটা কিনিলে। মালটো কোনটো এইবাৰ এনেই কালাৰ দেখুৱাই দিয়া। এইটো ৰাহুলে কৈলো এটা মনত পৰিছে মোৰ। ৰাহুল এইফালে ৰাহুল তাত ওলাই আছে আকৌ এই তাত। তো ভিডিঅ'টো বেছি দীঘল নকৰোঁ আৰু, আমি ইয়াতে খাই বৈ তাৰপিছত যাম ঘৰলৈ, নে কি কোৱা ৰাহুল? আৰু ভিডিঅ'টো আজিলৈ ইমানেই। যদি আমুল দাদা আনিব লাগিব ঘৰলৈ। তো যদি ভিডিঅ' চাই ভাল পায় লাইক কি কৈ দিব ৰাহুল? নহয়, ফেচবুক পেজত কি ক'ব? ফেচবুক পেজত আৰু তুমি এণ্ডিংটো তুমি দি দিয়া পুৰা, কৈ দিয়া কিবা এটা। নহয়, এণ্ডিংটো কৈ দিয়া আকৌ। So guys, subscribe, like and share কৰি দিব আৰু ভিডিঅ'টো তো ভিডিঅ'টো যিমান পাই লাইক কমেণ্ট চাই ছাবস্ক্ৰাইব কৰি দিব আৰু আজিলৈ ইমানে। বাই 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 দি এতিয়া। তো বাই বাই আজিলৈ।